দেখাইছোঁ বিশেষ অসুবিধাৰ কাৰণে মই ভিডিঅ'টো বনাব পৰা নাছিলোঁ এতিয়া যেতিয়ালৈকে মই পাৰিছোঁ সেয়া আপোনালোকৰ মাজলৈ স্ক্ৰীন পেইণ্টিঙৰ কিছুমান কাপোৰ কেনেদৰে মানে কৰি মই ক'লৈ পঠাওঁ তাকে দেখাবলৈ এটা ভিডিঅ' আগবঢ়াইছোঁ আপোনালোকে চাই যাব স্কিপ নকৰাকৈ চাই যাব আৰু যিসকলে মানে চাই আছে তেওঁলোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ লগতে বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ' চাবলৈ এতিয়া মই স্ক্ৰীন পেইণ্টিং এইখিনি হ'ল মোৰ হেণ্ডমেডত কৰা স্ক্ৰীন পেইণ্টিঙৰ কাপোৰ এইযোৰ চকলেট কালাৰত গল্ডেন দি কৰা আছে এখন হৈছে চাদৰখন চববিলাক যিহেতুকে মেলি দেখাবলৈ সময় নহ'বও পাৰে তথাপিও দুযোৰমান যদি আপোনালোকৰ পচন্দ হয় তেনেহ'লে স্ক্ৰীনশ্বট ল'ব স্ক্ৰীনশ্বট লৈ মোক মেছেজ কৰিব ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া থাকিব এইখন চাদৰখন এইফালে আছে ইয়াতে এইখন হৈছে মেখেলাখনত এনেধৰণে ফুল দিয়া হৈছে এনেধৰণে ওপৰলৈকে দিয়া আছে এনেধৰণে এইটো জাপি ডিজাইনত কৰা আছে অৰেঞ্জ কালাৰত এইখন এনেধৰণে দিয়া আছে সকলোৱে যিহেতুকে ডিজাইনবিলাক নিজৰ পচন্দৰ আহে সেয়ে এনেধৰণে কৰি দিবলগীয়া হয় আপোনালোকৰ যদি পচন্দ হয় তেনেহ'লে স্ক্ৰীনশ্বট ৰাখিব এইখন হৈছে মেখেলাখন এইটো আপোনাৰ পেকিং কৰি দেখা আছে এইটো অৰেঞ্জ কালাৰতে আছে লতা ফুল দিয়ে কৰা আছে যাৰ যেনেধৰণৰ পচন্দ হয় তেনেধৰণে কৰা হয় এইখন এনেধৰণে কৰা আছে ইয়াৰ ব্লাউজ পিচটো আছে এইটো এইখন হৈছে মেখেলাখনৰ ঠিক তেনেধৰণে তিনি শাৰী দিয়া আছে এনেধৰণে হ'ব আৰু এইটো আপোনাৰ ইনবক্স কৰা আছে পখিলা ডিজাইন দি এইখন মেখেলাখন পখিলা ডিজাইনৰ খুব ধুনীয়া হয় হেণ্ডমেডৰ মিক্স বাটাৰ কাপোৰবিলাকত আছে চৰি এইখন মেখেলা আছিলে এইখন চাদৰ আছিলে এইখন চাদৰ মিক্স বাটাৰ এইযোৰ এনেদৰে দিব আছে এইকেইটা হৈছে ব্লাউজ পিচকেইটা আৰু ইয়াত আছে কটনৰ সকলোখিনি মই খুলি নেদেখাওঁ কাৰণ ভিডিঅ'টো যেতিয়া দীঘল হৈ গুচি যাব তেতিয়া ভালো নালাগিব কটন এনেধৰণে কৰা আছে কাৰোবাৰ যদি বিক্ৰীৰ বাবেও কম মূল্যত ল'বলৈ মন আছে তেনেহ'লে ডেছক্ৰিপশ্যনতো নাম্বাৰটো থাকিব আপোনালোকে কণ্টেক্ট কৰি যাব চাদৰখন এনেদৰে গোটেই চাদৰখনতে দিয়া থাকিব এনেধৰণে হোৱাইটত দিয়া আছে এইযোৰ হৈছে মচুৰ কালাৰ এনেধৰণে চাদৰখনত দিয়া আছে এইখন হৈছে মেখেলাখন ছবিবিলাক বেলেগ ধৰণৰ কৰা আছে এইযোৰ আছে পেৰগ্ৰীণত চকলেট হোৱাইট বুলি নেদেখা বুলি ভাবি আছিলোঁ ছবিবিলাক কমলা কালাৰ হোৱাইটতে কৰা আছে আৰু এইটো আছে আপোনাৰ পখিলা ডিজাইনত হোৱাইটত কৰা আছে এইযোৰ য়েল্লো কালাৰত কৰা আছে নতুন এটা বুটা ডিজাইন দিয়া বুটা নহয় কলকা টাইপে হয় এইখন হৈছে মেখেলাখন এইখন তিনি শাৰী দিয়া আছে ইয়াত পিংকত পখিলা ফুল দি কৰা আছে এখন মেখেলাখন তিনি শাৰীয়ে দিয়া থাকে বুটা পখিলা ডিজাইনত এইখন চাদৰখন এনেদৰে হেভিকে কৰা আছে গোটেইখন পখিলা ডিজাইন দি এইযোৰ আছে চকলেটত
মেখেলাখন চববিলাক তিনিটা দিয়া থাকে শাৰী। এইখন চাদৰখন এনেকৈয়ে দিয়া আছে। যাৰ যেনেকুৱা ইচ্ছা চাদৰখন এনেকৈয়ে দিয়া থাকে। এইযোৰ হোৱাইটত ৰেড কালাৰ ফুল দিয়া আছে, চিম্পলকৈ কৰা আছে এইযোৰ এনেধৰণে। এইখন চাদৰখন এনেদৰে মানে ডিজাইন কৰা আছে। এইযোৰ মচুৰ ৰঙত গোলাপ ফুল দিয়া এইখন চাদৰখন হয়। এনেধৰণে ৱৰ্ক কৰা আছে। এইখন হৈছে মেখেলা, ইয়াত 3 শাৰীয়ে দিয়া আছে। এইযোৰ হৈছে স্কাই ব্লু, বোৱাৰী কালাৰ বুলিও কয়। বহুত ধুনীয়া, খুবেই ধুনীয়া লাগে মানে কালাৰটো, ভাল লাগে সকলোকে। লতা ডিজাইনেই বেছি দিয়া আছে, সকলোৱে লতাটোৱে পচন্দ কৰিছে। চাদৰখন এনেদৰে কৰা আছে। এনেদৰে নতুন এটা ডিজাইন কৰি দিছোঁ চাদৰখনৰ আগটোত। এইযোৰ পেৰট গ্ৰীণৰ কাপোৰ, ইয়াত এনেধৰণে ডিজাইন কৰা আছে পাত ফুল দি। এনেধৰণে যাক যেনেকুৱা ডিজাইন লাগে তেনেধৰণেই বনাই দিওঁ মই। আপোনালোককো যেনেধৰণে লাগে তেনেধৰণেই পাব। আপোনালোকে জনাই যাব কোনটো ডিজাইনৰ ফুল লাগে এইখন মেখেলাখন। আৰু কাপোৰবিলাক কেনেকুৱা হৈছে আপোনালোকে জনাবলৈ নাপাহৰিব। ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া থাকিব, কণ্টেক্ট কৰিব। নমস্কাৰ।